তোৰ কাৰণে কান্দিব পৰা মানুহ ইয়াকে প্ৰেম বুলি কয় কিন্তু তোৰ প্ৰেমৰ শপত লোৱা আকৌ ৰেহাই নিদিয়ে সীমা আৰাম কৰি দিম স্টাইল এইবিলাকে হৈছে ক্ৰিমিনেলৰ নতুন নতুন ষ্টাইল আচৰণি দেখিলে কোনোবাই ক'ব ইমান ডেঞ্জাৰাছ কিন্তু মাৰাত্মক খেলিবলৈ দেখিলি কাৰণ তোক জেললৈ পঠিয়াব পাৰিলে এই দোকান নিজে নিজে বন্ধ হৈ যাব স্কুলত পৰিৱেশ সুন্দৰ হ'ব নো টেনশ্যন তোৰ কাৰণে এই গৰম কলজাৰ পাছত তই ভিক্ষাৰী হৈ যায় তোৰ ভাইৰাৰ প্ৰেম চৰিত্ৰহীন বুলি ক'ব এই ক্ষেত্ৰত কিন্তু তই পশুপতি ভূষণক দেউতিব নোৱাৰ কাৰণ কোনো বাপেকে তোৰ দৰে পৰিয়াললৈ ছোৱালী দিয়া নিদিয়ে তথাপিও তই নিজৰ চাকৰটো ভাইৰাৰ লগত তেওঁৰ জীয়েকৰ কামত তোৰ গাত লগাই কম মটৰ চালা চব হেক কৰি দিলে মাষ্টৰী বৰ খাম দিছে ন তোৰতো লজ ধৰে এইফালে পশুপতি ভূষণৰ কিমান লজ আছে তোক বোলে পুলিচৰ আপোনাক মই মানা কৰিছিল কিয় সোমাইছিলে হা এইফালে পুলিচ কেছ হোৱাৰ লগে লগে লাইচেন্স কেঞ্চেল হোৱাৰ ভয়ত দোকানেই বন্ধ ৰাখিবলগীয়া হৈছে এই পশুপতি ছাৰৰ বিশ্বাস তোৰ ওপৰত একদম হেৰাই গৈছে হে পাৱাৰৰ বেতনি চলি লাগে তোৰ নামৰ পৰা দোকান চকুৰ নামলৈ যাবলৈ তুলিছা আৰু ই এটা চকু এই চকু চালা কম হাৰামি নহয় দেই চকুৰ চালা বহুত প্ৰক্ৰিয়া চকুৰ পুলিচ ভেজা গৰম হৈ গৈছে পাৱাৰৰ বেতনি চহি ল'ব লাগে পশুপতি ভূষণে আৰু তোৰ লগত সম্পৰ্ক ৰাখিব নিবিচাৰে বন্ধ কৰাৰ দায়িত্ব মোক দিছে মোক মই কিন্তু খোজ নাগাৰে কাম কৰি কাৰণ বিশ্বাস মই উভতে আনিলে বিৰাট মাগুৰ কুকুৰাটোৰ হ'বলৈ নিদিওঁ মনুজ আৰু জুৰিৰ প্ৰেম কিছু সময় থমকি ৰৈছে শেষ হোৱা নাই মই শেষ হ'বলৈ নিদিওঁ কি কৰিবি তই হা কি কৰিবি অহা বছৰ পৰা নিজকে নিৰ্দোষী হৈ যায় বিশ্বাস ঘূৰাই আনিবি হা লাজ নাই কন্যাকুমাৰীয়ে তোৰ লগত যিটো চাল খেলিলে চবকে বাউণ্ডেৰী পাহৰি আৰু যদি দ্বিতীয় বছৰ মাৰিবলগীয়া হয় তেন্তে গালিবি এইবাৰ চলা চিকিৎসা এইবাৰ মই বাউণ্ডেৰী লাইনে উঠাই যদি মই বজাৰৰ মাজত তাই মুখেৰে সঁচা কথা বাহিৰ কৰাব নোৱাৰো জানিবি এই শংকৰে দলং ঘাটাই আনিবি মোৰ এৰিয়াত মই তোক সেইটো কৰিবলৈ নিদি তই মাথা দিবি মোক সময় নালাগে মাষ্টৰাণীৰ মুখেৰে সঁচা কথা বাহিৰ কৰি নিজকে নিৰ্দোষী বিশ্বাস ঘূৰাই আনিবি হা কিন্তু মই তোক কেতিয়াও হেল্প কৰিবলৈ নিদিওঁ কাৰণ অলৰেডি মোৰ অপাৰেশ্যন আৰম্ভ হ'লে অলৰেডি মই 50,000 খালো মই চলাম মোক হাৰামি বুলি কয় তইতো নাম্বাৰ 1 হাৰামি হৈ দে মইতো যি কৰিছো খোল্লা কৰিছো তই তইতো ঘৰ ৰখীয়া হৈ চলাব ষ্টাইল এইটো মোৰ ষ্টাইল আৰু এটা কথা মনত ৰাখিবি গুণ্ডাগিৰি যদি কৰো বুলি ভবা হয় আমাক তই গুণ্ডা বিচাৰি নাপায় এই ভালে কৈছো চিধা ৰাস্তা ৰাখিছো ভালে পাৱাৰৰ বেতনি চলি দৰকাৰ হলে চালালৈ আঙুলি কাটি দিম তাতে সাৰৰ লগত কি কৰিলে ইমান কেৱল তই নহয় হাত দি দিবি ইউনিফৰ্মৰ আছে হাত চলা নিশ্চয় এটা মোৰ নিশ্চিত এইকাৰণে আজিকালি পাব্লিকৰ তহঁতৰ ওপৰত